Hello guys, welcome to my channel. মই এতিয়া এটা নদীৰ ঘাটলৈ আহি আছো। নদীৰ ঘাটটো বহুত মনোৰম বুলি কোৱা শুনিছো। গতিকে মই নদী ঘাটটোৰ বিষয়ে আপোনালোকক জনাবৰ কাৰণে এই নদী ঘাটটোলৈ আহিছো। সো বলকচোন যাওঁ নদী ঘাটটোত কিনো আছে। সো লেটস গো। এয়া আপোনালোকে দেখা পাইছে মই বৰ্তমান নদীৰ ঘাটটোত উপস্থিত হৈছো। আৰু এই নদী ঘাটটোত নদী ঘাটটো অৱস্থিত বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰায় 30 কিলোমিটাৰ বা 35 কিলোমিটাৰ মান হ'ব। ইমান নিলগত আছে। বেদেতিৰ ৰাংচালিত অৱস্থিত এই ঘাটটো। সো এই ঘাটটোৰ মই সৌন্দৰ্যতাটো আপোনালোকক মই উপভোগ কৰিবৰ কাৰণে ইয়ালৈ লৈ আহিলো। আপোনালোকে দেখা পাইছে। সো আপোনালোকে সেই যিবোৰ গছ-গছনি দেখা পাইছে ন, যদি আমি কাজিৰঙালৈ যাওঁ তেতিয়াহ'লে খোজকাঢ়ি গ'লেতো 1 ঘণ্টামানত আমি কাজিৰঙাত পাই যামগৈ। কাজিৰঙা মেইন ৰোডত ওলাই যাম। আৰু কাজিৰঙা বহুত ওচৰ হয়, কিন্তু যাব নিদিয়ে একচুৱেলি, কাৰণ ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়াসকল আছে, মানে গাৰ্ড। ঠিক আছে, চাওক না, যথেষ্ট সুন্দৰ ন। গতিকে ইয়াৰ ভিতৰত এতিয়া আমি যদি ইপাৰলৈ যাওঁ তেতিয়াহ'লে আৰু সৌন্দৰ্যতা আছে, আৰু ধুনীয়া ধুনীয়া ঠাই আছে। কিন্তু এতিয়া যাব নোৱাৰোঁ, কাৰণ পানী বাঢ়িছে। পানী যথেষ্ট দ হয়, গতিকে বাঢ়ি আছে, তো যাব নোৱাৰোঁ। তো আপোনালোকক মই ইয়াৰ পৰাই দেখাবলৈ চেষ্টা কৰিছোঁ। চ' এনজয় কৰক। এতিয়া মই যিটো জেগাত গৈ আছোঁ এইটো যথেষ্ট মানে ভয়ানক হয়। ভয়ানক মানে আপোনালোকক এই চাপৰিখনত গড় আৰু বাঘ, মহ, বনৰীয়া মহ, এইবোৰ চাপৰিতে থাকে। গতিকে আমি তাততো যাব মন আছিলে, কিন্তু যাব নিদিয়ে, গতিকে আমি যাব নোৱাৰোঁ। এণ্ড এতিয়া মই আহি আছোঁ এটা ভয়ানক জেগা বুলি নকয়, একচুৱেলি ভয়ানকেই, ইমানো ভয়ানক নহয় আৰু। চ' বলকচোন যাওঁ। এই গছজোপা দেখিছেনে আপোনালোকে? এই গছজোপাক ঝাও গছ বুলি কয় একচুৱেলি। এই গছজোপা আপোনালোকে দেখিছে, এইজোপাক ঝাও গছ বুলি কয়। যথেষ্ট সুন্দৰ গছ হয়। আপোনালোকে আহিলে ইয়াৰ চাব পাৰিব। চাপৰিবিলাকত বিশেষকৈ গছবিধ দেখা পোৱা যায়, আৰু বহুত সুন্দৰ গছ হয়। আপোনালোকে দেখা পাইছে মাছমৰীয়াজনে জাল মাৰি আছে। আপোনালোকক মোৰ কেমেৰাত যিমান দূৰ সম্ভৱ মই দেখাবলৈ চেষ্টা কৰিছোঁ। সেইজন দেখা পাইছে জাল মাৰি আছে, এটা মাছ ধৰে, ডাঙৰ ডাঙৰ মাছ ধৰে। কাৰণ এতিয়া পানী সোমাই আছেতো, গতিকে ৰাইজে মানে গোটেই গাঁৱৰ মানুহখিনি এতিয়া ডাঙৰ ডাঙৰ মাছ ধৰিব, আৰু ধৰি আছে কিছুমানে ভিতৰলৈ। আপোনালোকক মই দেখাব পৰা নাই। আপোনালোকে এটা কথা ক'ব বিচাৰিছোঁ, মোৰ ঘৰ ৰাংচালিত। গতিকে মই আমাৰ ঘৰৰ ওচৰতে থকা, যিহেতু লকডাউন চলি আছে, তো ক'ৰবাত যাবও নোৱাৰোঁ। গতিকে আমাৰ ঘৰৰ ওচৰত থকা চাপৰিটোকে আপোনালোকক দেখাবলৈ লৈ আহিলোঁ। গতিকে চাওক কেনেকুৱা লাগে, আৰু কমেণ্টত জনাব। ঘাটটো যথেষ্ট পৰিপাটি কৰি ৰাখে বাৰু আমাৰ গাঁৱৰ ৰাইজে, আৰু চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে ইমান সাহাৰ্য পোৱা নাই বাৰু। আৰু ইয়াত আপোনালোকে দেখা পাইছে, মই সম্ভৱ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যিটো দেখা পাইছে আপোনালোকে, এইডাল দেখিছেনে? এইডাল একচুৱেলি চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে, কাৰণ ইয়াত মানুহে খেতি কৰে। এই পথাৰখন দেখা পাইছে আপোনালোকে, এই পথাৰখন দেখা পাইছে ন? পথাৰখনত খেতি কৰে, মানে আলু লগায়, আৰু বিভিন্ন ধৰণৰ ৰঙালাও খেতি কৰে। তো হাতী আহি পিনি মানে ইয়াত উৎপাত কৰে, যাৰ বাবে এইডাল দিয়া হৈছে। আৰু এইডালত সন্ধিয়া হ'লে কাৰেণ্ট দি দিয়ে। গতিকে এইডালত যদি হাতী লাগে তেতিয়াহ'লে এচাৰ খাই পিনি পৰি যায়। ঠিক আছে, মানুহ লাগিলেতো কি হ'ব ঠিক নাই। ইমান ডাঙৰ হাতীয়ে যেতিয়া পৰি যায়, মানুহৰ কি গতি হ'ব আপোনালোকে এবাৰ ভাবক। চ' বলক আৰু অলপ আগৰ পৰা আহোঁ। আৰু পানীটো যিহেতু বাঢ়ি আছে ন, গতিকে পানীটো আহি আছে। আহি পিনি এইবোৰ আপোনালোকে নদীৰ মাজত যিবোৰ দেখিছে ফুল ফুলি আছে ন, এইবোৰ হয় মেটেকা হয়। মেটেকা বুলি কয় আমাৰ ইয়াত, আপোনালোকে কি কয় মই নাজানো। চ' মেটেকা খিনি আহি মানে গেডাৰিং হৈছে, আৰু হয়তো কাইলৈলৈকে এইখিনি উটুৱাই লৈ যাব চাগে। চাপৰি ইপাৰত আৰু সুন্দৰ সুন্দৰ ঠাই আছে। মই আপোনালোকক নেক্সট ভিডিঅ' এটাত দেখাবলৈ চেষ্টা কৰিম। এতিয়া যোৱাটো সম্ভৱ নহ'ব, কাৰণ বহুতো প্ৰব্লেম আছে। গতিকে মই নেক্সট ভিডিঅ' যেতিয়া আনিম, আপোনালোকক ইপাৰৰ দৃশ্যবোৰ দেখাম। ঠিক আছে। আৰু এইয়া চাওক নাও। আপোনালোকে কেতিয়াবা নাৱত উঠি পাইছেনে? কমেণ্টত জনাব। আৰু নাৱত উঠি কেনেকুৱা লাগে আপোনালোকে কমেণ্টত জনাব নাপাহৰিব। আৰু চাই থাকক ইয়াৰ মনোৰম দৃশ্যবোৰ। আপোনালোকে দেখা পালে আমাৰ ঘৰৰ ওচৰৰ কাষৰ চাপৰিটোৰ দৃশ্য। নদীত আহিলোঁ, নদীত আপোনালোকক দেখালোঁ। এণ্ড আপোনালোকে চাই কেনে পালে জনাব। আৰু ভিডিঅ'টো মই এতিয়া ইমানতে শেষ কৰিব লাগিব, কাৰণ ভিডিঅ'টো যথেষ্ট দীঘল হৈ যাব নহ'লে। গতিকে
ধন্যবাদ।